2005 পৰা যেতিয়া আমাৰ BTC নিৰ্বাচন হৈছিল তেতিয়াৰ পৰা আমাৰ যিটো ৰাজনীতিক দল হিচাপে আমাৰ দতমা সমষ্টিখনত বহুত সক্ৰিয় আৰু আগতকৈ সক্ৰিয়ভাৱে আমাৰ ৰাজনীতিক দলৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। তো আগন্তুক দিনত আমাৰ এই দতমা সমষ্টিখনৰ পৰা আমি বিপুল ভোট আমাৰ বা আমাৰ নিৰ্বাচনত আমি ভোট দিবলৈ আমি সক্ষম। আমাৰ 1 নং লোকসভা সমষ্টি ইয়াত আমাৰ লগত সম্পৰ্ক কৰা এটা লাখ ভোট নাই বুলি আমি ভাবোঁ, কিয়নো আমাৰ এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ মানুহবিলাকে বা ৰাইজসমূহে আমাৰ বিশেষ ৰাজনীতিক দলৰ লগত সক্ৰিয়ভাৱে কাম কৰি আছে। আগন্তুক দিনত আমি নিশ্চিত কৰিব পাৰিম। স্পেচিফিক কিবা জাতি তেনেকুৱা নাই, বিভিন্ন জাতি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমাৰ বিশেষ ৰাজনীতিৰ দলক আগুৱাই দিছে আৰু আহি থকা যিটো ইলেকশ্যনত আমাৰ বিশেষ ৰাজনীতিক দলৰ কেণ্ডিডেটসকলক জিকাই দিয়া নিশ্চয় মই আগুৱাই আহক। আমাৰ শান্তি উন্নতি আৰু যিটো আমাৰ বিশেষ ৰাজনীতিক দলৰ যিটো আদৰ্শ সেইটো উপযোগ আৰু আমাৰ নিৰ্বাচনত আমাৰ হয়। যোৱা CWC মিটিঙত আমাক মোক আৰু মোৰ লগতে আৰু এজন আছে লক্ষীন্দৰ, আমাক দুজনক দতমা সমষ্টিৰ ইনচাৰ্জ হিচাপে পঠাইছে আৰু দতমা সমষ্টিৰ ইনচাৰ্জ হিচাপে আমাৰ যিখিনি দায়িত্ব আমি লৈ আমি দতমা সমষ্টিৰ টোটেল 68টা বুথৰ ভিতৰত আমি প্ৰায়ভাগে আমি অলৰেডি ভিজিট কৰিলোঁ আৰু আগন্তুক মানে এইকেইদিনৰ ভিতৰত গোটেই সমষ্টিটো আমি ভিজিট কৰিম। যিকেইটা আমি ভিজিট কৰিছোঁ তাত আমি যথেষ্ট ভাল ফলাফল আমি দেখিবলৈ পাইছোঁ যে আগত হয় আমাৰ বড়ো ভোট আমি আগৰ পৰাই এটা কথা জানো যে দতমা সমষ্টিত যথেষ্ট পৰিমাণে বড়ো ভোট টোটেল 53,000 আমাৰ MCLA সমষ্টিত ভোট আছে। পৰিষদীয় সমষ্টিত তাৰে ভিতৰত 28,000 বড়ো ভোট আছে আৰু 8,000 মুছলিম ভোট আছে, 8,000 ৰাজবংশী ভোট আছে। তো ইয়াৰ ভিতৰত আমি যিটো ছাৰ্ভে কৰি আমি ৰিপৰ্ট পাইছোঁ যে বড়ো ভোটটো আগতে আমাৰ UPPLৰ ফালে বেছি আছিল, কিন্তু আজিকালি দেখা গৈছে বড়ো ভোটটো হুৰাহুৰিকৈ মানে ভাঙি আমাৰ ফালে গুচি আহিছে। এতিয়া আমি ক'ব পাৰোঁ দতমা সমষ্টিত আমি 100% এইবাৰ যিটো লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত আমি বিপুল সংখ্যক ভোট আমি দতমা সমষ্টিৰ পৰা আমি পাম। হাগ্ৰামা ছাৰে আমাৰ BPF মুৰব্বী হাগ্ৰামা ছাৰে দতমা সমষ্টি, ফকীৰাগাঁও সমষ্টি, আমাৰ চালাকাটি এইবিলাক সমষ্টি গোটেই কৰ্মী বা বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগতে আমাৰ বুথৰ যিখিনি কৰ্মী আছে সিহঁতৰ লগত আজি কৰ্মী সভাৰ জৰিয়তে সিহঁতৰ ডাইৰেক্ট মত বিনিময় কৰিব আৰু এইখিনি কৰোঁতে আমাৰ দলৰ কৰ্মীসকলে যথেষ্ট পৰিমাণে উৎসাহ পাব। আমাৰ ছাৰৰ লগত একে ডাইৰেক্ট আলোচনা কৰিব পাব, আমাৰ ছাৰো আমাৰ প্ৰেক্টিকেল ফিল্ডৰ অৱস্থাটো জানিব পাৰিব আৰু ইয়াৰ জৰিয়তে যথেষ্ট আমি দলটো লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ। এইটোতো ইতিমধ্যে আমি বহুতবাৰ ক'লোঁ আৰু ইতিমধ্যে কৈও আছোঁ যে ফকীৰাগাঁও সমষ্টিত যোৱাবাৰ 3,000তকৈ অধিক ভোট পাই আমাৰ EM অৰূপ কুমাৰ দে এই সমষ্টিৰ পৰা জিকি গৈছে। এখেতে 1400 ভোটত জিকিছে, তাৰে ভিতৰত 3,000-3,500 ভোট মাইনৰিটি ভোট। এই মাইনৰিটি ভোট পোৱাৰ পিছত তাৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য আছিল যে নিজে এজন EM হিচাপে, বিজেপিৰ EM নহয়, এজন মানুহ হিচাপে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ অঞ্চলত গৈ সি কাম কৰিব লাগিছিল। তো মাইনৰিটি অঞ্চলৰ কথা কৈছে, মাইনৰিটি অঞ্চলত সি ক'ত কাম কৰিছে সেইটো আপোনালোকে দেখাওক। আজি য'তে যাব মানে তাতে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিটো আধাৰশিলা দেখা পাব। আজি এই ফকীৰাগাঁৱত ইয়াত যে বিজেপিয়ে মিটিং কৰে, ইয়াত যে অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত আহি যে মিটিং কৰে, আমাৰ UPPLৰ MLA চাহাব ইয়াত আহি মিটিং কৰা আমি দেখা পাওঁ। যে এই বিবাহ ভৱনটো কোনে বনাই দিছে? ইহঁতে যিটো ছালৰ তলত বহি মিটিং কৰি আছে সেইটো কিন্তু ৰবিৰাম নাৰ্জাৰী ছাৰে দিয়া। মই ইয়াতকৈ বেছি কি ক'ম যে ফকীৰাগাঁৱত আজি ফকীৰাগাঁৱত টাউন এটাই টাউন, তাৰ সমষ্টিত এটাই টাউন, সেই টাউনত ডেভেলপমেণ্টৰ কাৰণে একো কাম কৰিব পৰা নাই। এদিনতে 10টা ৰাস্তাৰ অপেনিং আমাৰ বিধায়ক মহোদয়ে কৰিলে। ভাল অনুভৱ। আমি বুথ কমিটি বনোৱাৰ পিছৰ পৰাই আমাৰ মাজত ধৰক তেনেকুৱা এটা ইণ্টাৰেকশ্যন কৰা নাছিলোঁ, সৰুকৈ কৰিছিলোঁ, ইমান ডাঙৰ ছেমিনাৰ পাতি কৰা নাছিলোঁ। আৰু আমাৰ চেণ্ট্ৰেল BPF দলৰ যি হাইকমাণ্ড
মাননীয় শ্ৰীযুত সাগৰমা মহিলাৰীদেৱ তেখেতৰ নিৰ্দেশত গোটেই BTC লেভেলত বুথ ৱাইজ ব্লক ৱাইজ যি বুথ কমিটিবিলাকৰ লগত ইণ্টাৰেকশ্যন এই ইণ্টাৰেকশ্যন আজি ফকলেৰাম ব্লকৰ অধীনত হৈ গ'ল আৰু তেখেতে উপস্থিত আছিলে আহি পেলাই যিমান আমাৰ বুথ কমিটিবিলাক আছে এই কমিটিৰ লগত তেখেতে 1 ঘণ্টা ইণ্টাৰেকশ্যন কৰিছে আৰু সেইটো আমাৰ কাৰণে এটা ভাল অনুভৱ আমিও পাইছোঁ তেখেতে ডাইৰেক্ট বুথ কমিটিৰ লগত কথা পাতিছে বুথ কমিটিৰ বিষয়ে মানে কোন বুথত কিমান ভোট আছে আমি এতিয়ালৈকে কিমান ভোট পাই আছোঁ আগন্তুক দিনত আমি কিমান পাম এইবিলাক ডাইৰেক্ট যিটো ইণ্টাৰেকশ্যন আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই ডাইৰেক্ট আমাৰ বুথ কমিটিৰ লগত কথা পাতিছে এটা আমি নিশ্চিন্ত আমি যিহেতু বুথ কমিটিবিলাকৰ মত বিনিময়ত আমিও শুনিবলৈ পাইছোঁ এইটো বুথ কমিটিৰ পৰা আমাৰ BPF প্ৰধান যিজন আছিলে তেখেতৰ প্ৰশ্নত আমাৰ বুথ কমিটিৰ সভাপতি সম্পাদক বা তেখেতৰ সংগীবৃন্দই যিখিনি তেওঁ মানে ৰিপ্লাইটো দিছে এই ৰিপ্লাইত আমি সন্তুষ্ট আৰু আমি আশাবাদী যে আমি 100% ইয়াত জয়ী হ'ম বুথ লেভেল আগত মোটামুটি গাঁৱে ভূঞে যাব তেওঁলোকৰ বুথৰ অধীনত যিখিনি মানুহ আছে ঘৰে ঘৰে যাব যাই কিনে মানুহৰ লগত সুখ দুখ শ্বেয়াৰ কৰিব মত বিনিময় কৰিব এতিয়াৰ চৰকাৰৰ পৰিস্থিতি আৰু আমাৰ BPF চৰকাৰৰ দিনৰ পৰিস্থিতি এইখিনি মত বিনিময় কৰিব আৰু ময়ো আশাবাদী এইখিনি মত বিনিময় কৰিলে আমি অট'মেটিকলি আমি যদিও এতিয়া 70-80% পাই আছোঁ এইখিনি মত বিনিময় যদি আমি প্ৰপাৰলি আমি ডুৱৰ টু ডুৱৰ যাই কিনে কৰি যাওঁ আমাৰ ভোটখিনি এনে বহুতখিনি মানে আমাৰ পাৰ্চেণ্টেজটো আগবাঢ়ি যাব BTC চৰকাৰে যিবোৰ আঁচনি ঘোষণা কৰিছে বা মিছন পিক মিছন বা অঞ্চল বিধানকি এইবিলাক আঁচনিবিলাকৰ দ্বাৰা এইটো আমিতো ভাষণ দিয়া চৰকাৰে পাইছোঁ এওঁলোকে চৰকাৰত অহাৰ আগতে পৰিৱৰ্তনৰ ঢোল বজাই আহি গ'ল পৰিৱৰ্তন চৰকাৰ কি পালেনো পৰিৱৰ্তন আপোনালোকে আৰু এটা প্ৰশ্ন সুধিলে ভাল আছিলে আমি দেখা পাই আছোঁ এতিয়া যিমান ৰাস্তা আছে চাব গোটেইখিনি যেতিয়া বাম লগাই দি আছে এইবিলাকৰে এওঁলোকৰ এজেণ্ডা মানুহ যাতে ভালকৈ চলা ফিৰাও কৰিব নোৱাৰে এইটোও চৰকাৰৰ চকুত লাগি গৈছে গতিকে তেওঁলোকে আৰু কি উন্নয়ন কৰিব উন্নয়নমুখী চিন্তাধাৰাৰ মানুহেই নহয় এইবিলাক চৰকাৰ যিখন আছে জনসাধাৰণৰ উন্নয়নমুখী চৰকাৰে নহয় এইখন গতিকে আমি আৰু কি উন্নয়ন আশা কৰিম পাব্লিকে দেখা পাই আছে লগত আপোনালোকেও দেখা পাই আছে গতিকে এইটো চৰকাৰ এনেকুৱাই আৰু ইয়াৰ কাৰণে ৰাইজে সাজু হৈ আছে বেছি দিন আৰু নাই সমাগত আমাৰ লোকসভা নিৰ্বাচন এই নিৰ্বাচনতে উন্নয়ন কি হৈছে আৰু কি পাইছে ৰাইজে দি দিব